हेलो फ्रेंड्स बिंदास प्रियंका यूट्यूब चेनेलটোলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আমি এতিয়া গৈ আছোঁ যেহেতু আজি অষ্টমী দিনাখন এয়া দেৱগুৰি দেৱালয় গৈ আছোঁ আৰু আমাৰ সেৱা সন্মান কৰা হৈ গ'ল। এতিয়া মানে অলপ জাগাটো দৰ্শন কৰিছোঁ বলক এয়া চাওক। আৰু মানে দেৱগুৰি দেৱালয়ত অষ্টমী দিনাখন বহুত দূৰ দূৰণিৰ পৰা মানে ভক্তসকল আহে আৰু ইয়াত সেৱা সন্মান কৰে আৰু আমাৰ সেৱা সন্মান কৰা হ'ল। এতিয়া মানে খিচাৰি খালোঁ, এয়া খিচাৰি খাই এতিয়া গৈছোঁ ঘৰলৈ। এয়া ঘৰলৈ যাই আছোঁ আৰু গধূলি গৈছোঁ মানে আমি শিঙাৰপাৰাৰ পূজা চাবলৈ এয়া মা দেউতাৰ লগত বাৰ লগত এনেকৈ গ'লোঁ। আকৌ ৰাতি আকৌ আইতাক নাম দেখাবলৈ লৈ আহিলোঁ আমি দুইজনী এনেকৈ মানে ল'ৰা আৰু ছোৱালী দুয়োজোৰাই নাম আছিলে আৰু ইয়াতে নাম দেখাবলৈ লৈ আহিলোঁ। আৰু এয়া আছিল দশমীৰ দিনাখন মানে নৱমীৰ দিনাখন এয়া আমি গাঁঠি আছোঁ। এইটো কি হয় কমেণ্ট কৰিব দেই, মই নকওঁ বাৰু। এইটো আমি এনেকৈ হাতত পিন্ধিবৰ কাৰণে ইয়াত মানে দি থৈ আহিলোঁ মন্দিৰত। আৰু এয়া এয়া হৈছে দশমীৰ দিনাখন। এয়া যিহেতু দেৱীক বিসৰ্জন দিব সেইকাৰণে আমি আহিলোঁ দেৱীক বিসৰ্জন দিয়া চাবলৈ। এয়া নানান ধৰণৰ গান বাজনা লগতে বহুত এনজয় আৰু গাইছ। বহুত এনেকৈ বেয়াও লাগিছে ইমান দিনৰ মূৰত এয়া আকৌ অতাই দিলে মা দুৰ্গাক। সকলোৰে মনৰ আশা পূৰ্ণ হওক তাকে ভগৱানৰ ওচৰত কামনা কৰিলোঁ। সকলোকে ভালে কৰে ৰাখক। এয়া দেৱীক বিসৰ্জন দিলে এয়া চাওক। এয়া দেৱীক বিসৰ্জন দি আহি সকলোৱে ডেন্স কৰাত লাগিছে। ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম। আজিলৈ ৰৈছোঁ, বাই বাই।